हमने ये जंग शुरू नहीं की थी, but we will bloody hell finish it. নমস্কাৰ আজি আমি কথা পাতিম ভাৰত আৰু পাকিস্তানৰ মাজত যদি যুদ্ধ হয় তেন্তে কি হ'ব পাৰে কাৰ শক্তি বেছি কাৰ টকা পইচা বেছি কাৰ ভৌগোলিক সুবিধা আৰু বিশ্বৰ ডাঙৰ ডাঙৰ দেশ কাৰ পক্ষত থাকিব এতিয়া আমি কথা পাতিম ফৌজৰ শক্তিৰ বিষয়ে সেনাবাহিনীৰ ফালৰ পৰা বিশ্বৰ চতুৰ্থ স্থানত থকা শক্তিধৰ দেশ ভাৰতৰ বিষয়ে চাওঁ আহক সৈনিক আছে প্ৰায় 14 লাখ আৰু ইয়াক বিশ্বৰ অন্যান্য দেশৰ লগত যদি তুলনা কৰা হয় তেনেহলে এই ক্ষেত্ৰত ভাৰত আছে দ্বিতীয় স্থানত যুদ্ধ বিমান 2000তকৈও বেছি যুদ্ধ বিমান ভাৰতৰ হাতত মজুত আছে যেনে ৰাফেল তেজেছ জাতীয় অত্যাধুনিক যুদ্ধ বিমান জাহাজ 150 খনৰ অধিক যুদ্ধ জাহাজ মজুত থকাৰ উপৰিও দুখন বিমানবাহী যুদ্ধ জাহাজ আৰু পাৰমাণৱিক সাবমেৰিন ভাৰতৰ হাতত মজুত আছে বোমা 150ৰ পৰা 200ৰ ভিতৰত পাৰমাণৱিক বোমা অগ্নিভি মিছাইলৰ সৈতে ব্ৰহ্মাছ আদি অত্যাধুনিক ছুপাৰছনিক মিছাইল ভাৰতৰ হাতত আছে যি নিমিষতে ভাৰতৰ ভূমিৰ পৰাই অন্যান্য দেশৰ বহু চহৰ ধ্বংস কৰি দিব পাৰে পাকিস্তানৰ তুলনাত ভাৰতৰ আটাইতকৈ ভাল দিশটো হৈছে ভাৰতৰ হাতত সৈনিকৰ সংখ্যা বেছি ভাৰতে নিজে অস্ত্ৰ তৈয়াৰ কৰিব পৰা প্ৰযুক্তি আছে আৰু নতুন প্ৰযুক্তিৰ অত্যাধুনিক যুদ্ধৰ সা-সৰঞ্জাম ভাৰতৰ হাতত মজুত আছে এতিয়া চাওঁ আহক পাকিস্তানৰ বিষয়ে সৈনিক প্ৰায় 6 লাখ সৈনিক মজুত আছে 800তকৈও অধিক যুদ্ধ বিমান যেনে JF-17 F-16 ডিফেন্স বাজেট বছৰি প্ৰায় $1000 কোটি পাকিস্তানে খৰচ কৰে ভাল দিশ পাৰমাণৱিক বোমা আছে আৰু চীন দেশৰ দৰে শক্তিশালী দেশে তেওঁলোকক অস্ত্ৰ যোগান ধৰে এতিয়া চাওঁ আহক ভাৰতৰ অৰ্থনৈতিক শক্তি ভাৰতৰ অৰ্থনীতি প্ৰায় $29 লাখ কোটি বিশ্বৰ পঞ্চম ডাঙৰ অৰ্থনীতি বছৰি প্ৰায় 6 পৰা 7% বৃদ্ধি পাই আহিছে গতিকে যুদ্ধৰ বাবে ধনৰ অভাৱ নহয় আনহাতে পাকিস্তানৰ অৰ্থনীতি $38,000 কোটি ভাৰতৰ তুলনাত ই নিচেই ক্ষুদ্ৰ বছৰি পাকিস্তানৰ অৰ্থনীতি বৃদ্ধি হয় কেৱল 2 পৰা 3% গতিকে ঋণগ্ৰস্ত হোৱাৰ বাবে পাকিস্তানৰ দীঘলীয়া যুদ্ধ কৰা অসম্ভৱ এতিয়া চাওঁ আহক বিশ্বৰ আন শক্তিশালী দেশ কোন কাৰ পক্ষত আছে ভাৰতৰ পক্ষত ৰাছিয়া ফ্ৰান্স ইজৰাইল জাপান অষ্ট্ৰেলিয়া আৰু মহাশক্তিধৰ আমেৰিকা আছে আনহাতে পাকিস্তানৰ পক্ষত চীন তুৰ্কী ছৌদি আৰৱ থকাৰ সম্ভাৱনা আছে গতিকে 145 কোটিৰ দেশ ভাৰতৰ লগত 24 কোটিৰ দেশ পাকিস্তানে সাধাৰণ যুদ্ধত টিকি থকা সম্ভৱ নহ'ব উক্ত কথাখিনি মই ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ আগত আগবঢ়ালোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ